ডিব্ৰুগড়ত মই মোৰ শৈশৱ বহুত পাৰ কৰিছোঁ। সেইকাৰণে ঢপলিয়াই আহিছোঁ আজি ইয়ালৈ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহিবলৈ পাই মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। বাইদেউ মাধুৰ্য তেখেতসকলৰ লগত অসমীয়া উপন্যাসৰ বিষয়ে কিছু কথা পাতিম। কিন্তু আমাৰ এওঁ যিটো মোক কাম কৰিবলৈ ক'লে, এইটো হাতী মাৰি ভুৰুকাত ভৰাবলৈ ক'লে। 100 বছৰৰ অসমীয়া উপন্যাস, আচলতে আমাৰ অসমীয়া উপন্যাসৰ যি যাত্ৰা, এইটো এটা বৰ্ণিল যাত্ৰা। কিন্তু এটা কথা, মানৱ সভ্যতাৰ অগ্ৰগতি আৰু ইতিহাসৰ পৰা সাহিত্যক নিলগাই থ'ব নোৱাৰি। সেইধৰণে আমাৰ অসমীয়া উপন্যাসো আমাৰ অসমৰ বুৰঞ্জীৰ পৰা, অসমৰ ঘটনাৱলীৰ অগ্ৰগতিৰ পৰা আমি আঁতৰাই থ'ব নোৱাৰোঁ। এতিয়া আচলতে উপন্যাসৰ মূল সাহটো হৈছে মানুহ, হয়, কিন্তু মানুহ কোনে সৃষ্টি কৰে? অৰ্থনৈতিক অৱস্থা, ৰাজনৈতিক অৱস্থাই মানুহ সৃষ্টি কৰে। হিটলাৰো মানুহ আছিল, মহাত্মা গান্ধীও মানুহ। সময় বিভিন্ন কাৰকে মানুহক বেলেগ বেলেগ ৰূপত সৃষ্টি কৰে। যদিও উপন্যাসৰ সাহ মানুহ, এই মানুহকো কিন্তু সময়ে বেলেগ বেলেগ ধৰণে ৰূপ দিয়ে। বুৰঞ্জীৰ উত্থান পতনে বহু উপন্যাস সৃষ্টি কৰিছে। বেছি মই উদাহৰণ দিবলৈ নাযাওঁ, সকলোৱে জানে টেইল অফ টু চিটিজ ফ্ৰেঞ্চ ৰিভলিউশ্যনত হৈছে, ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰত হেমিংৱে লিখিছে ফেয়াৰৱেল টু আৰ্মছ। সেইধৰণে আমাৰ অসমীয়া সাহিত্যটো আমাৰ স্বাধীনতা যুদ্ধৰ পটভূমিত আমাৰ অতি শ্ৰদ্ধাৰ ঔপন্যাসিক বীৰেন ভট্টই সৃষ্টি কৰিছিল মৃত্যুঞ্জয়। নগাসকলৰ যি সমস্যা, সেই সমস্যাক লৈ সৃষ্টি কৰিছিল ইয়াৰুইংগম। সেইধৰণে আৰু কেতিয়াবা কেতিয়াবা কি হয়, সময় আয়ত্তৰ বাহিৰলৈ গুচি যায়। টেৰৰিজিম তেনেকুৱা এটা কথা, যে টেৰৰিজিম ইজ এন এছল্ট অন হিউমেনিটি। আৰু এই টেৰৰিজিম লৈ বহুতে বহু ধৰণৰ কাম কৰিছে। আমাৰ নতুন লেখক ৰত্না ভৰালী তালুকদাৰে লিখিছে জুই ফুল জোন ফুল। সেইধৰণে আমাৰ বহুতেই আমাৰ অসমৰ লেখকসকলক কোবাই যোৱা এই উগ্ৰবাদী সমস্যাৰ কথা লিখিছে। আৰু বুৰঞ্জীৰ ভয়াৱহ সময় হ'ল যুদ্ধ, আৰু এই যুদ্ধই আমাৰ অসমীয়া সাহিত্যত যোগেশ দাসৰ ডাৱৰৰ নাইৰ দৰে উপন্যাস আমাক দিছে। আৰু যিখন চেটলান এলেক্সিছে যিখন নবেল প্ৰাইজ পাইছিলে দ্য ছেকেণ্ড হেণ্ড টাইম, সেইখন ৰচিত হৈছিল ৰাছিয়া ভগাৰ সময়ত। সেইধৰণে আমাৰ মনুমতী লিখিছে, আমাৰ ৰজনীকান্ত বৰদলৈয়ে মানৰ কথালৈ লিখিছে তেওঁ। দেৱেন্দ্ৰনাথ আচাৰ্য তেখেত এজন আচৰিত ধৰণৰ প্ৰতিভা। তেখেত আৰু আমাৰ মাজত নাই। মোৰ মাজে মাজে বৰ দুখ লাগে, তেখেতক এবাৰ মই লগ নাপালোঁ। তেওঁ জংগম যিখন উপন্যাস লিখিছে, মানৱতাৰ অপমৃত্যু যেনেকৈ সৃষ্টি কৰিছে, এয়া যিকোনো সাহিত্যত এয়া পাবলৈ টান। তাৰপিছত ধৰক কেতিয়াবা কেতিয়াবা জীৱনবোৰ কি হয়, আগতেই নিৰ্ধাৰিত হৈ থাকে। মামনি ৰয়ছম, এতিয়া ধৰক টনি মৰিছনে যেতিয়া ব্লু ষ্টাই লিখিছিল, জীৱন নিৰ্ধাৰিত হৈ আছিল, গোটেইবোৰ ক'লা মানুহ। তাৰপিছত মামনি বাইদেৱে লিংগ লৈ পেলাই লিখিলে, এই যে দুটালহাতীৰ ৱেখা হাওদাৰ গোসানীসকল, তেওঁলোকৰ ভাগ্য আগতেই নিৰ্ধাৰিত হৈ আছে, প্ৰি-ডেষ্টাইণ্ড। যিহেতু তেওঁলোকৰ লিংগ হৈছে, তেওঁলোক হৈছে নাৰী। সেই নাৰীত্বই তেওঁলোকৰ আগতেই ভাগ্য নিৰ্ধাৰণ কৰি থৈছিল। আৰু এই নিৰ্ধাৰণ কৰা ভাগ্যলৈ মামনি বাইদেৱে এখন অপূৰ্ব উপন্যাস আমাক দি থৈ গৈছে, ৱেখা দুটালহাতীৰ হাওদা। আৰু কেতিয়াবা কেতিয়াবা কি হয়, মানুহ প্ৰান্তীয় হয়। মহাশ্বেতা দেৱীয়ে অৰণ্যৰ অধিকাৰ লিখিছে। তাৰপিছত আমাৰ জুৰি বৰা বৰগোহাঁয়ে ভোগ লিখিছে, বেশ্যাসকলৰ কথা। মৎস্যগন্ধা লিখিছে আমাৰ হোমেন বৰগোহাঁয়ে। কথা ৰত্নাকৰ চোৰবিলাকক লৈ লিখিছে ধ্ৰুৱজ্যোতি বৰাই। ইয়াত মানুহ প্ৰান্তীয় হৈছে। মই সামান্য উদাহৰণহে দি গৈছোঁ দেই। আৰু কি কৰে, সাহিত্যই প্ৰশ্ন সোধে। থমাছ হাৰ্ডিয়ে যেতিয়া লিখিছিলে টেষ্ট অফ দ্য ৰেভেলিছে, তেওঁ ভিক্টৰিয়ান যিটো কনচেপ্ট আছিল পিউৰিটি অফ ওমেন, নাৰীৰ পবিত্ৰতা, এই প্ৰশ্ন তুলি তেওঁ উপন্যাসখন লিখিছিল টেষ্ট অফ দ্য ৰেভেলিছ, দ্য ষ্টৰি অফ এ পিয়ৰ ওমেন।
পিয়ৰ ৰোমানৰ কনচেপ্টটো লৈ তেওঁ প্ৰশ্ন সুধিছিল। আমাৰ অসমীয়া সাহিত্যটো ভৱেন শইকীয়াই অন্তৰীপত নাৰীৰ অধিকাৰ লৈ নাৰীৰ জীৱন লৈ তেওঁ কিছুমান প্ৰশ্ন তুলিছে। আৰু আচলতে উপন্যাস হৈছে এক মই ভাবোঁ এক সত্য অন্বেষণ। আৰু এতিয়া সত্য অন্বেষণৰ ঠাইত কিছুমান পাল্প ফিকশ্যন সৃষ্টি হৈছে। ৰজা ৰাণীৰ প্ৰেম কাহিনী এইবিলাক পাল্প ফিকশ্যন। আৰু আমাৰ অসমীয়া সাহিত্যত এতিয়া লাহে লাহে পাল্প ফিকশ্যন আৰু ক্লাছিকেল লিটাৰেচাৰৰ সীমাৰেখাডাল যেন লাহে লাহে কমি আহিছে। আচলতে যেতিয়া ৰাউলিঙৰ লেখা সকলোৱে পঢ়ে, কিন্তু ৰাউলিঙকতো নবেল প্ৰাইজ দিয়াৰ কথা কোনেও নাভাবে। গতিকে দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন দ্য পাল্প ফিকশ্যন এণ্ড দ্য ক্লাছিকেল লিটাৰেচাৰ। আৰু আমাৰ অসমীয়া সাহিত্যৰ কথা এটাত মই খুব অনুভৱ কৰোঁ যে আমাৰ জীৱনবোৰ আমাৰ অভিজ্ঞতা বৰ কম। মহাজীৱনৰ স্পন্দনৰ লগত আমাৰ কিমান পৰিচয় নাই। স্বাধীনতা হৈছিলে বা দুই এটা ঘটনা ঘটিছে, কিন্তু হেমিংৱে 10 সাগৰত মাছ মৰাৰ অভিজ্ঞতা বা জেক লণ্ডনৰ সোণৰ খনিলৈ যোৱা অভিজ্ঞতা আমাৰ কেইজন অসমীয়া লেখকৰ আছে। আমি যেন কিছু এটা বান্ধি থোৱা পৰিসৰৰ মাজত আছোঁ। আৰু ভাল অভিজ্ঞতা নহ'লে আচলতে ভাল উপন্যাসো সৃষ্টি নহয়। আৰু অসমীয়া গল্প মই ভাবোঁ যে উপন্যাসতকৈ বহুত বৰ্তমান কিছু ওপৰত আছে। খণ্ডিত চিত্ৰ কিছুমান অসমীয়া গল্পত আহিছে, কিন্তু এটা ডাঙৰ পৰিসৰত অসমীয়া উপন্যাস আহিবলৈ যেন এতিয়াও অলপ বাকী মোৰ তেনেকুৱা, এইটো মোৰহে বিশ্বাস দেই। আৰু এটা কথা আমাৰ মই ভাবোঁ দেই যে অসমত আমাৰ ভাল সমালোচক নাই। উপন্যাসৰ আমি লিখিছোঁ, আলোচনা কৰা সমালোচক যেন কম মোৰ এনেকুৱা লাগে। এতিয়া যদি হীৰেণ গোহাঁই আৰু ডক্টৰ গোহাঁই আৰু ভৱেন বৰুৱাই আলোচনা নকৰিলেহেঁতেন, জীৱনৰ বাটৰ মূল্যায়ন নহ'লহেঁতেন নেকি, কৰিয়ে থাকিলেহেঁতেন বোধহয়। সেইধৰণে সমালোচকে মূল্যায়ন কৰি এখন উপন্যাস উলিয়াই আনিব লাগিব। এতিয়া নৱনীতা দেৱসেনে আশাপূৰ্ণা দেৱীৰ লেখা যেনেকৈ আলোচনা কৰিলে, তেওঁ আশাপূৰ্ণা দেৱী মৰোতে নৱনীতা দেৱসেনেৰীয়ে প্ৰশ্ন কৰিছিল যে এতিয়া আমাৰ বেংগলৰ সমালোচকসকলে সাহিত্যৰ আজি ইন্দ্ৰপতন হৈছে বুলি কিয় কৰা নাই, কিয় প্ৰশ্ন কৰা নাই। আশাপূৰ্ণা দেৱীৰ ঘৰৰ ভিতৰত লৈ যি সাহিত্য সৃষ্টি কৰিলে, সেই সাহিত্য আগতে সিমান গুৰুত্ব দিয়া নাছিলে, কিন্তু নৱনীতা দেৱসেনহঁতৰ দৰে তীক্ষ্ণদী সমালোচকে এই কথাবোৰ উলিয়াই আনিলে। মহাশ্বেতা দেৱী, যদি গায়ত্ৰী বিভাগ চক্ৰৱৰ্তীয়ে মহাশ্বেতা দেৱীক এনেকৈ আলোচনা নকৰিলেহেঁতেন, মই ভাবোঁ যে বিদেশত বা বাহিৰতো মহাশ্বেতা দেৱী লেখা ইমান সন্মান নেপালেহেঁতেন। গতিকে আমাৰ অসমীয়া সাহিত্যত সেই ধৰণৰ দিগদৰ্শন কৰিব পৰা সমালোচকৰ মই অভাৱ বুলি ভাবোঁ। তথাপিও এই 100 বছৰত অসমীয়া সাহিত্যত যিখিনি পালে, যিখিনি আহৰণ কৰিলে, সেয়া সঁচাই তাৰ বাবে আমি গৌৰৱান্বিত। আৰু সেই যিখন তাৰ দোলা, আমাৰ অসমীয়া উপন্যাসৰ যিখন দোলা, মেপ মৰা সম্ভাৰে থকা আমাৰ দুৰ্বল কান্ধত আছে, আমি সেইখন দাঙিবলৈ এতিয়া চেষ্টা কৰি আছোঁ।